ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোত আৰম্ভ কৰিব লৈছোঁ বিজ্ঞানৰ প্ৰথমটো পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা পাৰ্ট 2 বিষয় শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ। ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ইয়াত ধান, ঘেঁহু, কুঁহিয়াৰ এনেধৰণৰ খেতি কৰা হয়। তদুপৰি বতৰ অনুযায়ী বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূলৰ খেতিও কৰা হয়। এই খেতি কৰোঁতে কিছুমান বিশেষ কাম আমি কৰোঁ। আহাচোন চাওঁ আমি কি কাম কৰোঁ। খেতি কৰাৰ আগমুহূৰ্তত আমি সদায় মাটিখিনি প্ৰথমে চহাই লওঁ। এই চহোৱা কামটো আমি গৰু বা নাঙলেৰে কৰোঁ। ট্ৰেক্টৰেও আমি মাটিখিনি চহাই লওঁ। মাটিখিনি চহোৱা মানে হ'ল মাটিখিনি আমি প্ৰথমে ঢিলা কৰি লওঁ। মাটিখিনি ঢিলা কৰাৰ পিছতে আমি সেই কোমল মাটিখিনিত বীজ সিঁচোঁ, অৰ্থাৎ গুটি সিঁচোঁ। আৰু গুটিখিনি আমি উন্নত মানৰ আৰু ভাল বীজহে নিৰ্বাচন কৰি ল'ব লাগে। বীজ সিঁচাৰ পিছতে যেতিয়া পুলিখিনি ডাঙৰ হ'বলৈ ধৰে তেতিয়া আমি তাত জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। ছবিকেইখনত আমি ধান খেতিৰ ওপৰত দেখাইছোঁ। তোমালোকে মন দি চালে সকলোখিনি ভালদৰে বুজি পাবা। ওপৰৰ ছবিকেইখন ভালদৰে মন দি চোৱাচোন। পুলিখিনি অকণমান ডাঙৰ হোৱাৰ পিছতে তাত সাৰ প্ৰয়োগ কৰিছে। সেই সাৰ জৈৱিক সাৰো হ'ব পাৰে, ৰাসায়নিক সাৰো হ'ব পাৰে। জৈৱিক সাৰ আৰু ৰাসায়নিক প্ৰয়োগ কৰাৰ পিছতে আমি পুলিখিনিৰ ওপৰত পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। পানী যোগান ধৰাকে কোৱা হয় জলসিঞ্চন ব্যৱস্থা। ওপৰৰ ছবিখনত ভালদৰে পানী যোগানৰ ব্যৱস্থা কৰা দেখা পোৱা গৈছে। পুলিখিনি ডাঙৰ হোৱাৰ পিছত আকৌ মাজে মাজে এনেদৰে আমি পুলিৰ মাজত থকা অপতৃণবোৰ আঁতৰাব লাগিব। ওপৰৰ ছবিকেইখনত অপতৃণ আঁতৰোৱা ভালদৰে দেখা পোৱা গৈছে। আৰু লাহে লাহে যেতিয়া গছবোৰ পুৰঠ হ'ব, গুটি লাগিব, তাৰপিছতে তাহাঁতক আমি চপোৱাৰ দায়িত্ব ল'ব লাগিব। ধানখিনি ধুনীয়াকৈ পকিলে আকৌ তাক আমি ট্ৰেক্টৰৰ সহায়ত বা হাতেৰেও কাটি পেলাই চপাব লাগিব। আহা আমি চাওঁ এতিয়া খেতি কৰিলে কি কাম কৰিব লাগিব। খেতি কৰোঁতে প্ৰথমতে কৰিবলগীয়া কামটো হ'ল মাটি চহোৱা, তাৰপিছত বীজ সিঁচা, জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, অপতৃণ আৰু ঘাঁহ বনৰ পৰা ৰক্ষা কৰা, খেতি চপোৱা আৰু খেতি চপাই শেষ হোৱাৰ পিছত সেইখিনি সুৰক্ষিতভাৱে মজুত কৰা। এইকেইটা কাম আমি যিকোনো খেতি কৰোঁতেই কৰিব লাগে। সেইকাৰণে এইকেইটা কোৱা হয় শস্য উৎপাদনৰ মৌলিক পদ্ধতি। এতিয়া তোমালোকে বিজ্ঞানৰ কিতাপখনত থকা এই পদ্ধতিকেইটাৰ বিষয়ে ধুনীয়াকৈ পঢ়ি ল'বা আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই আকৌ বহলাই ইয়াৰ ওপৰত আলোচনা কৰিম। ধন্যবাদ।